নমস্কাৰ অন্থলিগনৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম মই সপন বনিয়া আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলো এইকেইদিন ভিডিঅ' আপলোড দিবই পৰা নাই বহুত কামৰ ব্যস্ততা আৰু গতিকে এবাৰ পাত সোণৰ নহয় পাত ৰূপৰ দুটামান বস্তু বনাইছো আৰু ভাবিলো আপোনালোকক দেখাও আৰু যদি আপোনালোকক ভাল লাগে স্ক্ৰিনশ্বট দিব কাৰণ এটো গাঁথনি কৰিবলৈ অলপমান টাইম লাগিব আৰু গাঁথনি হোৱাৰ পিছত এটা ভিডিঅ' বনাম গতিকে অলপমান চাওক বস্তু কেনেকৈ লগাইছে আৰু ফ্ৰেমিংটো অকমান দেখাই দিয়া হাতত লৈ পেলাই এটো কৰিলো মিডং সেট আৰু ইয়াৰ কামটো বৰ্তমান চলি আছে অলপ মোৰ ফ্ৰন্ট কেমেৰা দি ভিডিঅ'টো বনাইছো কোনো অসুবিধা হ'ব পাৰে গতিকে আপোনালোকক যদি লাগে স্ক্ৰিনশ্বট দিব আৰু ইয়াৰ গাঁথনিটো এই সৰু সৰু মিডং দি কৰা হ'ব আৰু কাষত আপোনাৰ সিলভাৰ বল হ'ব আৰু কাষতে এখন জুনবিৰি বনালো গ্ৰীন মিনা আৰু ব্লু ষ্টোন দি এবোৰ কাম আধৰুৱা হৈ আছে দিনৰ দিনটো কাম কৰিয়ে থাকো আৰু গাঁথনিৰ সাগে আৰু 3-4 দিন পিছত হ'ব 3-4 দিন পিছত যেতিয়া হ'ব মই কমপ্লিট আপোনালোকক ভিডিঅ' বনাম এনেকৈ আমাৰ কামবোৰ চলি আছে আৰু কামবোৰ আধৰুৱা হৈ আছে আৰু আপোনালোকক যদি দৰকাৰ হয় মোক স্ক্ৰিনশ্বট দিব আৰু এই গাঁথনিবোৰ আজিৰ পৰা 3-4 দিন পিছতহে হ'বগৈ কাৰণ আমি একেলগে বহুতখিনি সেট হাতত লওঁ আৰু সেইখিনি কমপ্লিট যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি গাঁথনি কামটো ষ্টাৰ্ট নিদো আৰু গাঁথনি হোৱাৰ পিছত মই ভিডিঅ'বোৰ বনাম আৰু ভিডিঅ'বোৰত আপোনালোকে ভালদৰে কমপ্লিট চাব পাৰিব গহনাবোৰ কেনেকুৱা হৈছে আৰু হোৱাটছআপ নম্বৰ দ্বাৰা আপোনালোকে মোৰ গহনাবোৰ অৰ্ডাৰ কৰিব পাৰিব আৰু অৰ্ডাৰ লওঁতে সামান্য কিবা এটা এডভান্স লওঁ সেইটো আপোনাৰ ফোন পে হওক বা গুগল পে হওক যেনেকৈ নহওক একাউণ্টত আপোনালোকে কিবা এটা এডভান্স দিব লাগিব আৰু দিয়াৰ পিছত আপোনালোকে যিকোনো গহনা অৰ্ডাৰ কৰিব পাৰিব ঠিক আছে আজি ভিডিঅ'টো ইমানেই গতিকে কাম কৰাৰ মাজতে এটা ভিডিঅ' বনালো ঠিক আছে থ্যাংক ইউ ভেৰি মাচ